নমস্কাৰ বন্ধু বান্ধৱী মোৰ চেনেলটোত আপোনালোকে মোৰ কেইজনমান মেখেলা চাদৰ কালেকশ্যন দেখুৱাম আপোনালোকে চাব পাৰিব যদি ভাল লাগে চাব শ্বেয়াৰ কৰি দিব লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বলক এয়া মোৰ ফাৰ্ষ্ট কালেকশ্যন দেখিছে এইটো নুনি পাটৰ হয় মই যেতিয়া লৈছিলোঁ এইযোৰ 2100 টকা লৈছিলে সেইটো কাপোৰযোৰ গৰম আছে বাট অকণমান মানে ক্লাছী লুক এটা দি পিংক কালাৰ হয় পুৰা আপোনাৰ এই চাগে মোবাইলত ইমানটা মানে দেখুৱা নাই যিহেতু মোৰ মোবাইলটো ইমান দামীও নহয় সো সেইকাৰণে আমাৰ ছোৱালীবিলাকৰ কি ক'ব এদিনটো চবেই বিয়া হ'ব ন সো ভাল লাগে এইবিলাক কৰি মাহঁতেও জানে আমি যে ঘৰত কি কৰি থাকোঁ বুলি এতিয়া 2 নম্বৰটো দেখাওঁ বলক এইযোৰ হৈছে আপোনাৰ এই আকাশী কালাৰৰ হয় সো এইযোৰ আপোনাৰ এচি কটন হয় এইযোৰ পিন্ধিবলৈ আৰামেই হয় ইমান বেয়া নহয় ৰঙা ব্লাউজৰ লগত পিন্ধো মই যিহেতু এইযোৰ ব্লাউজটো চিলোৱা নাই মই সো ভাল লাগে এইযোৰ নামঘৰত হওক বা অন্য জেগাত হ'লেও ভাল লাগে পিন্ধি পিনে এতিয়া মই 3 নম্বৰযোৰ দেখাওঁ বলক এইযোৰ হৈছে আপোনাৰ এই যিখন কেঁচা পাটৰ বুলি কয় এইযোৰো মই সেই আপোনাৰ 2200 টকাত লৈছিলোঁ সো গৰম আছে ব্লাউজটো চিলাইছিলোঁ এতিয়া টাইট হৈ গৈছে সো আকৌ অকণমান ডাঙৰ কৰি দিব লাগিব এইখন হৈছে মেখেলা সো ভালে লাগে পিন্ধি এইবিলাক মানে অকণমান ঠাণ্ডাত পিন্ধিবলৈ ভাল হয় বেছি গৰমত একদম ক'ব নোৱাৰি এতিয়া 4 নম্বৰযোৰ দেখাওঁ বলক এইযোৰ আপোনাৰ মানে একদম লেহেংগা টাইপৰ নিচিনা লাগে এইযোৰ ফেঞ্চি মেখেলা চাদৰ বুলি কয় যে একদম পুৰা ব্ৰাইট পিংক কালাৰ হয় বহুত ভাল লাগে পিন্ধিলেও মানে যদিও চাদৰখন বেলেগ মই আন মেখেলা বা ব্লাউজৰ লগত পিন্ধো বহুত ধুনীয়া লাগে দেখিবলৈ মই মাজে মাজে পিন্ধো সো আপোনালোকক পিন্ধি মই ফটোবোৰ দেখুওৱা নাই বা ভিডিঅ' দেখা নাই এদিন মই দেখুৱাম বাৰু আপোনালোকক এইখন হৈছে মেখেলা এই মেখেলাখন মুগা কালাৰ ব্লাউজটো মুগা কালাৰে হয় ভাল লাগে এইবিলাক মানে কি ক'ব আৰু মই এনেকুৱাই মাজে মাজে কৰি থাকোঁ এইবিলাক আৰু ভাল লাগে 5 নম্বৰযোৰ দেখাওঁ বলক এইযোৰো হৈছে এচি কটনৰে এইযোৰ মোৰ লৈছিলে আপোনাৰ 1450 টকা লৈছিলে ভাল লাগে কালাৰটো একদম লাইট মচুৰ দালি যিটো কালাৰ থাকে সেইটো কালাৰ হয় আৰু দেখিছে পম্পমবোৰ ব্লু কালাৰত লগোৱা হৈছে ধুনীয়া কাপোৰযোৰ নামঘৰলৈ গৈছিলোঁ যোৱাকালি পিন্ধি গৈছিলোঁ এইযোৰ হৈছে মেখেলা আপোনাৰ মই য'ৰ পৰা কালেকশ্যনবোৰ কৰোঁ আপোনালোকে যদি ল'ব বিচাৰে তাৰ পৰা তেন্তে মই ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে তাৰ পৰা ক্ৰয় কৰিব পাৰিব মই তাৰ পৰাই লওঁ কালেকশ্যনবোৰ বেছিভাগ এইযোৰ হৈছে এইযোৰ গ্ৰীণ কালাৰ পেৰট গ্ৰীণ হয় ব্লেক কালাৰ ব্লাউজৰ লগত পিন্ধিলে বহুত ভাল লাগে পিন্ধো ক'ৰবাত গ'লে লগৰ এজনী বিয়া আছিলে তাত পিন্ধি গৈছিলোঁ কাপোৰযোৰ অকণমান হেভি হয় চ' সেইকাৰণে ভাল লাগে আৰু যদি আপোনালোকে ল'ব বিচাৰে মই লোৱা কাপোৰবিলাক তেন্তে মই লিংক দি দিম আপোনালোকে ল'ব পাৰিব মই তাৰ পৰাই কাপোৰ লওঁ বেলেগৰ পৰা নলওঁ এইযোৰ হৈছে এইযোৰ মাষ্টাৰ য়েল্লো যিহেতু ইয়াৰ মেখেলাখন গ্ৰীণ কালাৰত হয় বহুত ধুনীয়া পিন্ধিবলৈ এইযোৰ একদম গাতে লাগি থকা ছফ্ট কাপোৰ হয় বেছি দামো নাছিলে মাত্ৰ 1100 টকা লৈছিলে চ' ৰেঞ্জটো চাই মানে কাপোৰযোৰ ঠিকে আছে এইযোৰ হৈছে বোৱা এইযোৰ আপোনাৰ এচি কটনৰে হয় পিন্ধিবলৈ ভাল নামঘৰত মাজে মাজে পিন্ধি যাওঁ তেনেকৈ ভাল লাগে পিন্ধি কাপোৰবোৰ বগা কাপোৰটো এনেও জানে সকলোৰে প্ৰিয় ভাল লাগে এইখন আছে মেখেলা আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আগুৱাই লৈ যাব মোৰ চেনেলটো যিহেতু আকৌ নেক্সট ভিডিঅ'টো মই শাৰী কালেকশ্যন দেখাম তাৰ বাবে